স্কিপ নকৰাকৈ চাই থাকক। বেলি বজাৰ মানে আমাৰ ঘৰৰ পৰা বহুত দূৰ, তো বহুত দূৰলৈ আহিলোঁ আৰু কি বস্তু দেখি পাম আপোনালোকক দেখুৱাম। আৰু আমি কোনোজনে গৈছে চাওক, একদম গৈ আছোঁ আমি। ভাইটি, এইটো ভাইটি, এইফালে আমাৰ গাঁৱৰে বুঢ়ী এজনী। তো আমি চবেই মিলি গৈ আছোঁ আৰু দামাকা হোটেল একটা আছে। দামাকা হোটেলটো কেনেকুৱা আপোনালোকক দেখুৱাই দিম। নতুনকৈ দামাকা হোটেল একটা ওলাইছে দেহি বজাৰতে, তো আমিও চাই পোৱা নাই আৰু খায়ো পোৱা নাই আজিলৈকে। আজি দামাকা হোটেলত খানা খাম, কি কাম দেখুৱাম আৰু কি ল'ম দেখুৱাম। এইটোকো আপোনালোকে চাই থাকক। আজিৰ ভিডিঅ'টো খুব ধামাকা হ'ব আৰু আৰু চাই থাকিব। Slug video saya po kapo kaldo lang kan. Hello. मेरी जिंदगी है तू, मेरी जिंदगी है तू। কি পাম ইয়াতে? পিন্ধা উৰাই আৰু ন? তো চাওক, দিল্লী বজাৰত মণিহাৰী দোকান ইমান ধুনীয়া লাগিছে। মণিহাৰী দোকান से गया था, कहते कंकन ना कंकता बाबरे दामाका দোকান নাম দিছে। তো কি লাগে ইয়াতে বিচাৰিলে সব বস্তু পায়, সস্তাতে পায়, হয় নাই দাদা? অঁ একবাৰ হাই কৈ দে আকৌ মৰমতে। তো চাওক ইমান বঢ়িয়াকৈ বনাই থৈছে আৰু দামাকা দোকান এয়াই আৰু কি চাম, কি চাবলৈ পাম দেখাই দিম। চাওক ইয়াতে এতিয়া আমি আৰু একবাৰমান বজাৰখন চাওঁ। ইয়াতে কেঁচা চব্জিও পায়। এনেকা কৰি দোকান ভিতৰত আহি পালোঁ। এতিয়া আমি দোকানীৰ দাড়ি বেছি লম্বা হৈছে। আৰু দিল্লী বজাৰৰ কাপোৰ দোকানে আৰু দামাকা দোকান এয়া দামাকা হোটেল, দামাকা দোকান, দামাকা মণিহাৰী সব দেখুৱাম আপোনালোকক। তো কাৰণ kita sempoing oke lala dung supak kom dane কেঁচা হিং লালা দুব হুপা ফুলকবি, বন্ধাকবি, বিলাহী, কেঁচা জলকীয়া সব এতিয়া আমি লৈ আছোঁ। ইয়াতে চাওক হ'লচেলাৰ দোকান ইয়াতে দিল্লী বজাৰতে পায়, বহুত সস্তাকে পায় ইয়াতে, হয় নাই দাদা? কৈ দিয়কচোন, সস্তাকে পায় নাই? আমাৰ ইয়াতে চাওক বিলাহী, ফুলকবি, কিবাকিবি বহুত ধেৰ বস্তু আছে আৰু ওচৰতে মাংস বেপাৰী আছে, বহুত ফেচিলিটি ভাল আৰু ইয়াতে চবে আহিব লাগে। তো সবকো বলছি বা কেঁচা হিং লালা দু আপোনাক বাহিৰ লম বাইটি বলিছিল দেখোনকে চাৰ বই চব্জি লৈ হৈ গ'ল। মাংস লৈ এতিয়া ব্ৰইলাৰ মাংস ঘৰতে ভাজি খাবৰ কাৰণে, চব্জিৰ লগত আলু, বিলাহী, সৰিয়হ, ধনিয়াৰ লগত ভাজি খাবৰ কাৰণে এতিয়া আমাৰ গেং যায়গা अभी गाइस। চলো পইচা দি দে, পইচা গাইস। এতিয়া আমি আমাৰ গেংটো আহি আছে এতিয়া দামাকা হোটেলত খাবৰ কাৰণে। কি দামাকা হোটেলত আছে দেখুৱাম আপোনালোকক। আমি খাম গাইস, আমি খামে আৰু চামে, হয় নাই? খাম জিন্দাবাদ দিল্লী বজাৰ। বেচেৰা কেনেকৈ মাৰিলে চাওক, কান্দি গৈছে। হোটেল গা ধুব এখন kita দামাকা হোটেল apa বস্তু করে বেশি কাটো আমি হোটেল ডুমাই আহিলো। দামাকা হোটেলত চাওক কি কাম দেখুৱাই দিম আপোনালোকক। আমাৰ গেংটো পাই আছে এতিয়া। হাই আমার দামাকা পার্টি চাও কি খাই আছো হোটেল ভিতরতে চাও ঘুগুনি হোটেল ভিতরে কিমান মানুহ আছে। দামাকা হোটেল এয়া
বেলবজাৰ গামকা হতে তো আপোনালোকে আহি চাবলৈ আই পদা আমি গরু নই সুগুনি সুগুনি খাই আহিলো এতিয়া মিক্সাৰ খাইছো এই বাইদেউ গৰাকী মিক্সাৰ বনাই দিছে এইটা একটা কালি দেখিবি মোবাইলত ঝিকি দাও আর বাইক দাও তাত মিক্সাৰ বনাই দিছে কেনেকুৱা লাগিছে মিক্সাৰ খাই একদম ভালো লাগিছে এই বিজয়টা যে নিমখ নাই দিয়া খাই ইউটিউবার এই আমার ডাক্তার বাবু দেখাই দে আমাৰ এয়া আমাৰ দেউতা ডাক্তৰ গৰাকী এই আমাৰ ৰাইজক বচাই আছে একদম ধুনিয়া একদম ধুনীয়া ন হোটেলৰ পৰা ওলাই আহি ইয়াত আমি মিক্সাৰ খাই আছোঁ যিহেতু হোটেলত মানুহ বেছি ভৰ্তি হৈ আছে তো এইকাৰণে গাইস আজিৰ ভিডিঅ' ইমানেই হ'ব শ্বৰ্টকৈ বনালোঁ কোনে কোনে আজিৰ ভিডিঅ' চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব আৰু সদায় আপোনালোকে ভাল ভাল ভিডিঅ' আপোনালোকৰ ওচৰত আনি থাকিব পৰাকৈ সদায় মোক ছাপোৰ্ট কৰিব আজিৰ ভিডিঅ' ইমানেই হ'ব বাই বাই কয় দে বাই বাই গাইস দেখালোঁ বাই